তো গাইজ বৰষুণটো এৰা নাই নেৰাই কিজানি তো এনেকৈ যাব লাগিব ভিজি ভিজি কাৰণ এইটো চাকচোন কি ধুনীয়া পৰিৱেশ মানে শান্তশিষ্ট পৰিৱেশ ভাল তো গাইজ মোবাইল ল'বা আহি গ'ল আৰু এবাৰ শুনি আছে চাক মিনময়দা মহন্তদা আছে মিনময়দা দুয়ো আনবক্সিং কৰিম এইটো আইফোন 12 ন 12 আইফোন 12 আৰু মোৰ লগত আছে বিখ্যাত ডেগাৰ হুলুলুলু ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ বাকী এতিয়া উঠছো মাত্ৰ আৰু ৱেডাৰটো চাকচোন আজি এই বহুত দিনৰ পিছত এনেকুৱা ৱেডাৰ দেখা পাইছি তাৰমানে কি বৰষুণ দিছে কালি ৰাতিৰ পৰা কিয় দিছে গম পোৱা নাই বাকী বৰষুণটো দিয়ে এটা ভাল হৈছে কি ধূলি চুলি কিবা যি আছিল গাছৰ পাত চাত যি লেতেৰা হৈ আছিল সেইবিলাক চব চিকচিকা হৈ গ'ল এতিয়া ফ্ৰেছ এটা অক্সিজেন পাই আছোঁ বাকী আমাৰ এইফালে আছে বিবেক ছাৰ হেপী বাৰ্থডে তো ছাৰৰ আজি জন্মদিন আপোনালোক যোনে ভিডিঅ'টো চাই আছে এটা উইচ কোড দিব তলত হেপী বাৰ্থডে বিবেক ছাৰ বুলি আমি ছাৰ বুলি সম্বোধনটো কিয় দেওঁ ছাৰ মানে ছাৰ আৰু কিবা দেওঁ আৰু সেইকাৰণে বাকী আজি আমি গৈ আছোঁ ক'ত গৈ আছোঁ ছাৰ হয় নলবাৰী আশ্ৰমত কিবাকৈ সৰুকৈ কিবা এটা আগবঢ়াব মানুহগিলাৰ কাৰণে তো সেইখিনি বস্তু আমি কৰি লওঁ কৰি লৈ লগ পাই আছোঁ বলক গাইজ তাকে লাগি বলক বাকী গাইজ আমি তিনিজন এক নামাব লাগিব 5 টকাৰ গুচি দি দোকান আছে ইয়াত তাতে নামিব বাকী আজি বৰষুণ কিয় দিছে ছাৰ মানে অঁ এটা ভাল কথা কৃষ্ণ বুলি কৈছে নিজকে ভাল কথা গাইজ এইফালে 1 কিলোমিটাৰ মানে আইনে আৰু বৰষুণ ষ্টাৰ্ট এই লাইফ গাইজ এই লাইফ আজি এই বৰষুণটো দিব পাই দে কিবা কৰোঁ ৰ এতিয়া ৰেইনকোট চেইনকোট পিন্ধি ৰ তো গাইজ বৰষুণটো এৰা নাই নেৰাই কিজানি তো এনেকৈ যাব লাগিব ভিজি ভিজি কাৰণ বৰষুণটো কি বেয়া হৈছে গম পোৱা নাই আৰু যোৱা এই ৰিচেণ্ট HS পৰীক্ষা গেল নাই সেন্দৰে চকুৰ পানী শুনা পাইছোঁ কিবা পেপাৰখন বোলে কিবা বেলেগ আহিছে উনবিয়াৰৰ দৰে অহা নাই না মেট্ৰিক পৰীক্ষাটো নাপতিলে সেইকাৰণে বেছি টান কৰি দিছে এইটো ভাল কথা হোৱা নাই মেট্ৰিক পৰীক্ষা পাতা নাই ক'ভিড আছিল কিবা প্ৰব্লেম আছিল সেইটো উপায় নাই নেচাৰেল প্ৰব্লেম এইবাৰ টান কাটব নালাগিছিল মই শুনা পাইছোঁ পোষ্ট পাই আছোঁ ফেচবুকত সেইটো কাৰণে ক'লোঁ নাজানো আৰু কিমান টান হৈছে কিমান সহজ হৈছে মইতো পৰীক্ষা দিয়া নাই তথাপিতো টান যদি হৈছে যদি আগতে নাহা কুৱেশ্যন হৈছে এইটো বেয়া কথা হৈছে তো গাইজ এনেকৈ ভিজি যাই থাকোঁ বলক বেছি দেৰি নকৰোঁ নহ'লে সেইফালে আৰু দেৰি হৈ যাব তো গাইজ বলক আৰু গাইজ আশ্ৰম আহি পালোঁ পৰিৱেশটো চাকচোন কি ধুনীয়া পৰিৱেশ মানে শান্তশিষ্ট পৰিৱেশ ভাল লাগে আৰু আমাৰ আইতা আছে আটা আছে সেইগিলাখনকো দেখাই আছোঁ তো ভিতৰক জলক এটা সৰুকৈ কেক কাটিম বাৰ্থডে বুলি আৰু কিবা কিবি কৰিব গোটেইখিনি দেখাই আছোঁ বলক পৰিৱেশটো ভাল লাগে শান্তশিষ্ট পৰিৱেশ হাল্লা হুল্লা নাই ধুনীয়া আৰু এইফালে আমাৰ আইতাসকল আছে আৰু এইফালে আমাৰ কেক কাটো কেনে অনুভৱ মাতৃৰ কেনে অনুভৱ আছে ঠিকেই তো এতিয়া হাল্লা বেছি কৰিব নোৱাৰিম মই এনে দেদাও বাৰু ইয়াতে দেদাব নোৱাৰিতো কেকটো কাটো আমি ইয়াতে নাম লেখাই আছে কি এইটো বিবেক ধুনীয়া কাটক ষ্টাৰ্ট কৰক কি নুমৈ নে কি হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ বঢ়িয়া গাইছ মোৰো আহি আছে ৰ জন্মদিন হেপী বাৰ্থডে টু ইউ এইগিলা মকচা চকচা আনছি এখনকৈ দি থাকক ধুনীয়াকৈ জাপি দিয়ক বলক কমন এখানে শান্তি নিবাস অনাথ আশ্ৰম ফোন নাম্বাৰটো সেইফালে আছে ফোন নাম্বাৰটো ভালকৈ অহা নাই মই ডিছপ্লেত দি দিছোঁ বাকী ভাল লাগে পৰিৱেশটো শান্তশিষ্ট পৰিৱেশ এতিয়া আমি কিবা কিবি অলপ নিয়ম নীতিখিনি কৰিম আৰু ককা আইতাহঁতক আটা আইতাহঁতক কিবা কিবি অলপ দিম সেইটোৱে আৰু বাকীখিনি কথা মই পিছত পাতি আছোঁ বৰ্তমান কামখিনি কৰি লওঁ কৰি লৈ লগ পাই আছোঁ গাইজ বলক টিমকেইটা মই কৈ দিছোঁ এটা কেক আছে এটা চিংৰাই আছে অলপ কেক আছে আৰু এটা গল্লা ধুনীয়া হ'ব এখন কিবা কিবি লেখাই আছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি পঢ়ি ল'ব মই অলপ দেখি দিছোঁ আপোনালোকক এইটো চাওক দুৰ্ভগীয়া মাতৃক আঁকোৱালি ল'লে 2 বিবাহিত কন্যাই ভাল লাগে কি ফটো না ভিডিঅ' অঁ এই বঢ়িয়া তো ইয়াৰ বাৰ্থডে এইটো ফাদাৰ্ছ এইটো মাদাৰ্ছ অনুভৱ কেনেকুৱা ধুনীয়া মাদাৰ হয় ন ঠিক আছে ফটো উঠি লওক ছাৰ কেইটামান
গাইজ ওলাই আহিলোঁ ডাইৰেক্ট তাৰ পৰা এতিয়া ছাৰ কি ল'ব কি গিফ্ট দিব আপোনাক হা মোবাইল দিব নেকি তো গাইজ বলক মোবাইল এটা দিবা খুজিছে মাকে কেনাই কি পৰিৱেশ মই আমি তাকে লাগি যাবা দিছোঁ দোকানখনক লাগি যাই লওঁ তাতে লগ পাই আছোঁ বলক তো গাইজ মোবাইল ল'বা আহি গ'লো আৰু এবাৰ শুনি আছে চাওক মৃন্ময় দা কেনে নহয় প্ৰত্যেকবাৰে ভুল কৰা ভাই তাকে নে এম বাকী খানা এটা খাব লাগিছিল আমি কেনে খানা মানে খাম ভাই এতিয়া খানা খাম আমি এই চাহজাহান দোকান আছে ভালে আমি ৰিচেণ্টলি আমি কিবা এটা বস্তু ভাবি আছোঁ হয়। সেইটো যদি হয় একেলগে আমি খানা এটা খাম নিশ্চয় খানা মানে বিশাল ডাঙৰ খানা মইতো কিমান খাওঁ জানই সেই হিচাপত বনলি হ'ল আৰু আমাৰ সেই কনচেপ্টটো আমি ডাঙৰ কনচেপ্ট হয়। ভাবি আছোঁ নলবাৰীত হয়। আমি এনেকুৱা কনচেপ্ট এনেকুৱা ভাবি আছোঁ হয়। আপোনালোকে শুনি ভাল পাব শুনি ভাল পাব এতিয়াতো হেৰি কৰি নেদাওঁ আমি কৈ নেদাওঁ পাব্লিচিটি নকৰোঁ ঠিক কিন্তু আছে। আমি আপোনালোকে ভাল খবৰ 2 মাহ হাইজ 2 মাহ এপ্ৰিল মে মানৰ ভিতৰত আপুনি ভাল খবৰ ঠিক আছে আৰু মই অন্তত খানাটো কেনে আনো হে খাবি ৰ খানাটো কেনে আনো কামটো হওক দে ভাল লাগে নহয় নহয় সেই এইটো বাদ দে আমাৰ দুয়োটা আমি দুয়োটা খানা খাওঁ আমি খানা খাব লাগিব এটা বাহুতলত। বাহুতলত কিন্তু খানা খাম। বতৰটো আজি হেৰি বৰষুণ বতৰে না ই মই আৰু স্কচ থাকিব খানা তো এইবাৰ নিশ্চয় চাহজাহান আকৌ মাতি চাহজাহান থাকিব। নদীৰ পাৰত নদীৰ হেৰি ল'ব আপোনাৰ এইটো না বাৰী পিছফালে বাৰী পিছফালে খানা হ'ব তো ভাই বহুত বেছি ভাল লাগিল আজি মোবাইল ল'ব আহিল তো মই নলওঁ মোৰ লগৰ এটাই ল'ব আইফোন ল'ব আইফোনতো জানে চব মোবাইল পাই ইয়াতে আইফোন মোৰ নামে আছোঁ 2 মাহ মানত তো গাইজ চাই থাকক ক'বাকে মই আন্তজক লগ পাই ভাল লাগিল লগ পাই থাকোঁ মানে ব্লগ চক মাজতে ৰখি গৈছিল নে তো আজি ভালকৈ লগ পালোঁ ভালকৈ মই বোলো একবাৰ কেমেৰা দি আৰু তোমাৰ ব্লগত মানে ফাৰ্ষ্ট টাইম আহিলোঁ অঁ ফাৰ্ষ্ট টাইম বঢ়িয়া ধুনীয়া ভাল লাগিল তুমি ব্লগ কিয় দিয়া না ব্লগ ভাই মই দিব পৰা নাই অলপ কিবা কিবি কামতো ব্যস্ত আহিব লাহে লাহে ধৈৰ্য ধৰক চেনেল খুলিছে যাতে ভিডিঅ' আহিব হয়তো অলপ ফাককৈ আহিব 2 বছৰ হ'ব ৰে 1 বছৰ হ'ব ৰে কিন্তু আহাতো আহিব ডাইৰেক্ট বিয়া চিয়া পাতিও আহিব সেইটো বেলেগ কথা তো গাইজ বলক আগৰ ফালে বলক এতিয়া ইলেক্ট্ৰনিক ছাৰ্ভিচ চেণ্টাৰ এটা মোবাইল লওঁ আনবক্সিং এটা কৰি দিওঁ নেকি মই সৰুকৈ তো বলক তো মহন্ত দা আছে মিন্ময় দা দুয়ো আনবক্সিং কৰিম এইটো আইফোন 12 ন 12 আইফোন 12 আৰু মোৰ লগত আছে বিখ্যাত ডেগাৰ এখানে আৰু বিলেট এখন ঠিক আছে মই ধৰিছোঁ তুমি আনবক্সিং কৃষ্ণ ভাতটো কম আছে অলপ ব্ৰইলাৰ কটা দিছোঁ ভালকৈ বেছি আৰু এটা আছে উপৰত দেখি মানে মাৰ্জিন দানা টাইপ আৰু মাৰ্জিন দানা টাইপ অ'কে হৈছে এতিয়া দাঙি দিয়া এইটোত বুট ল'বা এইবাৰ বুট দিব মানে মোবাইলটো আনবক্সিং কৰাৰ পিছত আৰু তালিয়া বঢ়িয়া আমি মাৰিব লগা আছে ভাই চেঞ্জ না কালাৰে পিং আপি চলিল নেকি পিছলৈ নহয় এইটো 12 মজা মোবাইল আপোনালোকে আহিব পাৰে দাদাৰ দোকানখনৰ এড্ৰেছটো তলত দিয়ে ৰাখিব আপোনালোকে আহি লৈ যাওক ধুনীয়া বম ষ্টক আছে আইফোন কেনে কি ক'বা তুমি কি ক'ম আৰু দাদাৰ তাতে যি যেনেকুৱা ধৰণৰ আইফোন লাগে আইফোন 12 লাগে 13 লাগে ডেছক্ৰিপশ্যনত 14 ফোন লাগে নম্বৰ দি দিম চব দি দিব। আহক লৈ যাওক আইফোন বুলি নহয় অকল মানে বেলেগ এণ্ড্ৰইড ফোনো আছে যি লাগে বুলি স্মাৰ্ট ৱাটছো আছে স্মাৰ্ট ৱাটছো পাব যি লাগে চব পাই যাব। ভাষাত যি লাগে তাকে তাকে ফোন বুলি হা? চবৰে মানে এটা ড্ৰিম থাকে ড্ৰিম থাকে আৰু এইগিলা ছেটিং অলপ মিলে দিয়া একচুৱেলি ফোনটো আমি লোৱা নাই ফোনটো দাদা এটাই লৈছে আমি আনবক্সিং কৰি দিলোঁ ভালেই লাগিল এইগিলা মিলে দিয়া ছেটিং ধুনীয়া তো গাইজ ঘৰ আহি পেলো আৰু মোবাইলটো লোৱা নহ'ল মানে কি চিভিলটো কিবা এটা প্ৰব্লেম দি আছে কিবা বাৰাজ কিবা লোন থকা দেখুৱাই আছে দুটকৰ একাউণ্টত কৰিব গৈছিল সেইটো কাৰণে নহ'ল বাকী আহি ঘৰ পালোঁ আৰু আশ্ৰমৰ কথাটো মই কৈ দিওঁ ডেছক্ৰিপশ্যনত নাম্বাৰ দুটা থাকিব বা ডিছপ্লেটো আহি আছে আপোনালোকে যদি কোনোবাই এনা ধৰক এনিভাৰ্চেৰী হওক জন্মদিন হওক কিবা এটা স্পেচিয়েল ডেটত আপোনালোকে যায় তাতে ধুনীয়াকৈ উইচ কৰি থৈ এবাৰে ভাল লাগে আমাৰো ভাল লাগিল ময়ো ভাবিছোঁ মোৰো এপ্ৰিলত বাৰ্থডে আছে ময়ো যাম কিজানি মেবি চাই লওঁ কোৱা কি হয় মানে ভাল লাগে ধৰক কাৰোবাক ৰাস্তাত ফেল থৈ যায় কাৰোবাক এৰি দেই ৰাস্তাত থৈ গুচি যায় কাৰোবাক সেইখিনি মানুহক উঠে আনি যে ইমান ভাল কাম এটা কৰিছে মই স্ক্ৰীণশ্বট কেতিয়া আপোনালোকক চাবা দিছিলোঁ চাইছে চাগে আপোনালোকে তো সেইকাৰণে আপোনালোকেও কেতিয়াবা আহক আহি ধুনীয়াকৈ উইচ কৰক মনটো বহুত ভাল লাগে আমাৰো ভাল লাগিল বাৰ্থডে চলি আছে আৰু ৰাতি চলিব এটা কেক কাটা গেল আৰু দুটা কেক আনিছোঁ সেই দুটা কাটব ৰাতি আৰু এইগিলা উলিয়াই নথওঁ বহুত টাইম হ'ল তো গাইজ এইটো ভিডিঅ' ইয়াতে শেষ কৰোঁ ভিডিঅ'টো চাই কেনে পালে তলত এটা কমেণ্ট কৰিব আৰু নতুন ব্লগত আহি আছোঁ ট্ৰেভেল ভাল ধুনীয়া ব্লগ লৈ আহি আছোঁ আজি এতিয়ালৈকে ৱেইট কৰক এইটো ভিডিঅ' কেনেবিলাক তলত এটা কমেণ্ট কৰিব আৰু যদি কোনোবাই নতুনকৈ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰি দিব কাষত থকা ঘণ্টাটো বজাই দিব গাইজ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ এতিয়া আহিছোঁ বাই কি ক'ব এই লেজ জেগাটো লৈছোঁ হয় তো গাইজ নেক্সট ভিডিঅ'ত লগ পাম বাই